আপনাকে জানে যে আমার নমিনেশন সেল আমার গঠিত হয়েছে নমিনেশন আমি 28 তাৰিখৰ পৰা আমি ল'ব পাৰিম আৰু আমাৰ নমিনেশন পেপাৰ বৰ্তমান আমাৰ ডিসি অফিসত এভেইলেবল যিসকল ক্যান্ডিডেট আছে তেওঁলোকে ইয়াৰ পৰা ল'ব পাৰিব then again there is EVM management cell EVM আপনাকে জানে যে as per schedule আমাক ECI দিব সেই মতে যে schedule মতে আমি EVM randomize হ'ব randomize হোৱাৰ পিছত আমি different PS different constituency এখিনি তিনটা ফেজত দুটা ফেজত randomize হ'ব সেই মতে এখিনি আমি গম পাই যাম আৰু all these এই যে randomization হয় EVM কোনটো EVM ট্ৰেইনিং অফ গ'ল কোনটো EVM এৱেৰনেছৰ কাৰণে আছে কোনটো সমষ্টিৰ কাৰণে আছে PS পৰ্যন্ত আমি পলিটিক্যাল পাৰ্টিৰ সন্মুখত কৰো আৰু তেওঁলোকক লিষ্টটো প্ৰভাইড কৰো গতিকে এই যে লিষ্টটো প্ৰভাইড এই কাৰণে কৰা হয় তেওঁলোকৰ মনত কোনো ডাউট নাথাকে কোনটো তেওঁলোকে গৈ চেক কৰি চাব পাৰে অন দ্য ডে অফ পোল অলসো তেওঁলোকৰ এজেন্টে চাব পাৰে যে সঁচাকে PS নাম্বাৰ 1ত সেই আগতে ডিটাৰমিন কৰা ইভিএমটো আহিল নে নাহিল তাৰ উপৰি এনেকুৱা কথা হয় যে আমাৰ সেক্টৰ জোনেল সকলৰ হাতত ইভিএম থাকে কেতিয়াবা মানুহে বুজি নাপায় গতিকে আপোনালোকৰ যোগেদি আমি এইটো এৱেৰনেছ আনিব বিচাৰিছিলো সেক্টৰ জোনেলৰ হাতত ৰিজাৰ্ভ বুলি লিখি থোৱা ইভিএম থাকিব এটা কাৰোবাৰ এটা থাকিব কাৰোবাৰ দুটা থাকিব সেইটো লৈ মানে কেতিয়াবা মানুহে বুজি নোপোৱাৰ ফলত কিছুমান হুলস্থুলৰ এটা পৰিৱেশৰ সৃষ্টি হয় আৰু ইয়াতে সেই ধৰণৰ আগৰ ইনষ্টেন্স আছে গতিকে এইবাৰ আমি আগতে কৰিব বিচাৰিছো আৰু সেই পাৰ্টিকুলাৰ কোন সেক্টৰ অফিচাৰৰ কোনটো ইভিএম থাকিব সেইটো আমি পলিটিক্যাল পাৰ্টি প্ৰভাইড কৰি থওঁ তেওঁলোকে সকলোখিনি জানে এক্সপেন্ডিচাৰ মনিটৰিং সেল আমাৰ হৈছে তেখেতাৰে আমাৰ এডিসি ইনচাৰ্জ আছে মনসুৰ আহমেদ তেখেতে যোৱাকালি আমাৰ নতুন এডিসি আছে তেখেতে জয়েন কৰিছে ইমান দিন আগতে আমাৰ ডেভিড বৰাই চাই আছে এক্সপেন্ডিচাৰ মনিটৰিংৰ ক্ষেত্ৰত জানে যে এক্সপেন্ডিচাৰ অবজাৰ্ভাৰ আমাৰ ইয়ালৈ আহিব অলৰেডি ডে অফ আমাৰ 28 তাৰিখৰ দিনাখন এক্সপেন্ডিচাৰ অবজাৰ্ভাৰ এজ পাৰ ইচিএস গাইডলাইন আহিব লাগে তেওঁ আহিব আৰু আহাৰ লগতে তেখেতৰ এক্সপেন্ডিচাৰ অবজাৰ্ভাৰৰ লগত আমাৰ দুজন এসিস্টেন্ট এক্সপেন্ডিচাৰ অবজাৰ্ভাৰ আছে আৰু তাৰ আন্ডাৰত এই এক্সপেন্ডিচাৰ মনিটৰিং সেলটো খুব ইম্পৰ্টেন্ট দায়িত্ব আছে তেওঁলোকে এফএসটি যেটো ফ্লাইং স্কোৱাড থাকে এসএসটি যেটো ষ্টেটিক সাৰ্ভেইলেন্স টিম থাকে যেটো ভিডিও সাৰ্ভেইলেন্স টিম আৰু ভিডিও ভিউ টিম এই চাৰিটা টিমত ফ্লাইং স্কোৱাডটো আমাৰ তিনটা ফ্লাইং স্কোৱাড আমাৰ গঠিত হৈছে প্ৰতি সমষ্টিত এই ফ্লাইং স্কোৱাডৰ ডিউটি হল এনি কাইন্ড অফ মডেল কোড ভায়োলেশন এনি কাইন্ড অফ এনিৱেৰ তেওঁলোকৰ যেটো জায়গা থাকিব হেতু তেওঁলোকে নিজে গৈ পেলাই চাব পাৰে নিজে গৈ পেলাই হেতু মডিফিকেশন হেতু মানে শুদ্ধ কৰিব পাৰে বা ৰিপৰ্টিংটো তেওঁলোকে কৰিব পাৰে ফ্লাইং স্কোৱাডসমূহ মানে ঘূৰি থাকে আৰু সব সকলো গাড়ীতে তেওঁলোকৰ এবাৰ জিপিএস লগোৱা হ'ব তো আমিও ট্ৰেক কৰিব পাৰো যে এক্স্যাক্টলি ধৰক এটা সি ভিজিল যেটো আমাৰ হেৰি আহিলে অবজেকশন আহিলে কোন নিয়াৰেষ্ট ফ্লাইং স্কোৱাডৰ গাড়ীখন আমি গম পাই থাকিম তো আমি তেওঁলোকক কম যে আমুকত এই ধৰণৰ ঘটনা হৈছে আপুনি তালৈকে যাওক ফ্লাইং স্কোৱাডসমূহ আমাৰ অলৰেডি গঠন হৈছে আৰু অহাকালিৰ পৰা তেখেতসকল ইনফেক্ট যোৱাকালিৰ পৰা আমাৰ ইয়াতে ষ্টাৰ্ট হৈছে আৰু আপোনালোকে তেওঁলোকক দেখিবলৈ পাব আৰু যেটো ষ্টেটিক সাৰ্ভেইলেন্স টিম হয় আমাৰ অলৰেডি এসপি জনোৱামতে 14টা নাকা মানে ষ্টেটিক নাকা পুলিচৰ অলৰেডি আমাৰ এই ডিস্ট্ৰিক্টখনত আছে কাৰণ আপোনালোকে জানে যে ডিস্ট্ৰিক্টখনত বহুত পিনৰ পৰা সোমাব পাৰি এটা হৈছে ডিমাপুৰৰ পৰা আহিব পাৰি এটা হৈছে গোলাঘাটৰ পিনৰ পৰা আহিব পাৰি এটা হৈছে পাৰখোৱা পিনৰ পৰা এটা আমাৰ লামডিং পিনৰ পৰা এনেকৈ কৰি অলৰেডি পুলিচৰ টিম আছে ইমান দিন আগৰ পৰাই পুলিচে বহুতখিনি মেটেৰিয়েলছ ধৰক জব্দ কৰিছে কেছ লিকাৰ ইত্যাদি সেইটো অলৰেডি চলি আছে তাৰ লগতে আমাৰ ষ্টেটিক সাৰ্ভেইলেন্স টিম যেটো ইচিআইএস গাইডলাইন মতে আমি গঠন কৰিছো সেইটো এজন অফিচাৰ থাকিব এজন ফটোগ্ৰাফাৰ থাকিব ভিডিওগ্ৰাফাৰ থাকিব এই সাৰ্ভেইলেন্স টিমে যিকোনো গাড়ীকে ৰখাব পাৰিব তেওঁলোকক চেক কৰিব পাৰিব আৰু more than 50,000 কেছ যদি কাৰোবাৰ হাতত হয় তেনেহলে তেওঁলোকে কুৱেশ্যন কৰিব পাৰিব আৰু যদি স্যাটিসফাইড নহয় তেনেহলে সেই কেছটো তেওঁলোকে জব্দ কৰিবৰ কাৰণে এখন ডিস্ট্ৰিক্ট লেভেল কমিটি আছে তেওঁলোকক জনাব পাৰিব এইখিনি আমাৰ হৈ গৈছে ভিডিও সাৰ্ভেইলেন্স টিমটোৰ কাম হৈছে কি ভিডিও সাৰ্ভেইলেন্স টিমৰ এতিয়া আমাৰ যিমানখিনি পলিটিক্যাল পাৰ্টি বা ক্যান্ডিডেটে যে মিটিং কৰিম বুলি ক'ব প্ৰত্যেকটো মিটিঙৰ এটা আমাৰ সুবিধা পৰ্টেল ন সুবিধা পৰ্টেলৰ থ্ৰুদি তেওঁলোকে এপ্লাই কৰিব নহলে অফলাইনো যদি এপ্লাই কৰে ডিসি অফিসত আমাৰ পিএফসি লে গলে হল অফলাইনো এপ্লাই কৰিব পাৰিব আমি কিন্তু হেতু আকৌ আমাৰ এটা পৰ্টেলত দি পেলাই আমি হেতু প্ৰসেস কৰি তেখেতসকলক পাৰমিশন সমূহ দিম
আৰু সেই পাৰ্মিশ্যন দিয়াৰ লগে লগে প্ৰত্যেকখন মিটিং আমাৰ ভিডিঅ' চাৰ্ভিলেঞ্চ টিমে ৰেকৰ্ড কৰিব। ভিডিঅ' চাৰ্ভিলেঞ্চ টিমে MCC ভাইলেশ্যনটো চাব, কোনোবাই কাৰোবাৰ, আপোনালোকে জানে যে কেণ্ডিডেটসমূহে বেলেগ এজন কেণ্ডিডেটৰ পাৰ্চনেল লাইফ কেতিয়াও এটেক কৰিব নোৱাৰে, বা উইদিন দি ফ্ৰেমৱৰ্ক অফ মডেল কোড মানি পেলাই তেওঁলোকে যিখিনি স্পীচ দিছে তাত একো আপত্তি নাথাকে। কিন্তু যদি তেওঁলোকে মডেল কোড ভাইলেশ্যন কৰিছে, এই চাৰ্ভিলেঞ্চ ভিডিঅ' চাৰ্ভিলেঞ্চ টিমৰ তাত ৰেকৰ্ড হৈ যাব, আৰু ROI বা DOI এইটো চাব, চাই লগে লগে নটিচ কৰিব লাগিব। আৰু যদি একো নাই তেনেহ'লে সেইটো আমাৰ ৰেকৰ্ডত থাকি যাব। আমি আৰু সেইটো পিছত তেওঁলোকৰ যিটো ইলেকশ্যন এক্সপেণ্ডিচাৰ, বেছড অন দেট ভিডিঅ' আমি ইলেকশ্যন এক্সপেণ্ডিচাৰটো আমি উলিয়াব পাৰিম। তেওঁৰ মিটিংখনত কিমান চকী আছিলে, কিমান টেবুল আছিলে, কেনেকুৱা ধৰণৰ পেণ্ডেল ইউজ কৰিছিলে, মানুহক কি খুৱাইছিলে, এই গোটেইখিনি পইণ্ট অফ ভিউৰ পৰাহে সেই ৰেকৰ্ডিংটো হয়। গতিকে এইটো এটা খুব ইম্পৰ্টেণ্ট কাম আমাৰ মানুহসকলে কৰি থাকে সদায় ইলেকশ্যনত। আৰু তাৰপিছত ভিডিঅ' চাৰ্ভিলেঞ্চ টিমে আহি যেতিয়া ছাবমিট কৰিব, দেৰ ইজ এ ভিডিঅ' ভিউইং টিম। এই ভিউইং টিমে কি কৰে, প্ৰত্যেকটো ভিডিঅ' ভালকে চায়, আৰু ভিডিঅ' চাৰ্ভিলেঞ্চ টিমে এটা কিউ শ্বীট বনাই দিয়ে যে এইখন মিটিঙত ধৰক পাৰ্টিকুলাৰ কেণ্ডিডেট তেওঁৰ এই 10খন মিটিং হ'ল, প্ৰত্যেক মিটিঙৰ তেখেতৰ এটা এক্সপেণ্ডিচাৰ ষ্টেটমেণ্ট এটা থাকে তাত। সেই কিউ শ্বীটখন আকৌ ভিডিঅ' ভিউইং টিমে কি কৰে, সেইখন আকৌ পৰীক্ষা কৰি চায় যে সঁচা নে মিছা। ভিডিঅ' ভিউইং টিমৰ যিটো মানে অবজাৰ্ভেশ্যন ডেট ইজ, সেইটোৱে আমি লাষ্টত কাৰেক্ট বুলি ধৰি পেলাই সেইটো এক্সপেণ্ডিচাৰ তেখেতসকলৰ এক্সপেণ্ডিচাৰ ৰেজিষ্টাৰত সেইটো ৰেজিষ্টাৰ কৰা হয়। আৰু আপোনালোকে জানে যে এজন কেণ্ডিডেটৰ এইবাৰৰ কাৰণে 95 লাখ ইজ দি এক্সপেণ্ডিচাৰ লিমিট। এজন কেণ্ডিডেট ফৰ দিছ ইলেকশ্যন তেখেতসকলে 95 লাখ ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত আমাৰ আছে মেটেৰিয়েল চেল। আমাৰ মেটেৰিয়েল চেল এইবাৰ হ'ব, মেটেৰিয়েল ডিছপেচ হ'ব আমাৰ ISBTৰ পৰা। তাৰ পৰা আমাৰ 26 তাৰিখৰ দিনা P2 মানে দুদিন আগতে যাব লগা আমাৰ পলিং ষ্টেচনখিনি যাব। তাত 25টা 28 তাৰিখে ইলেকশ্যন, 24 তাৰিখে হ'ব। 26 তাৰিখে যিহেতু ইলেকশ্যন, আমাৰ 24 তাৰিখে P2 পলিং ষ্টেচনখিনি যাব, ISBTৰ পৰাই যাব। আৰু তাৰ পিছদিনাখন আমাৰ যিখিনি P1 পলিং ষ্টেচন সেইখিনি যাব। আমাৰ ইয়াতে গোটেই ডিষ্ট্ৰিক্টত আছে 54টা P2, তাৰে ভিতৰত আমাৰ ইয়াত আছে 25টা, আৰু বোকাজান DOৰ আণ্ডাৰত আছে 29টা। আৰু ইণ্টাৰমিডিয়েট যিটো আমাৰ EVM ৰখা জেগা থাকে, সেইটো বোকাজানত এটা আছে, কিন্তু আমাৰ ইয়াতে নাই। তাৰমানে তেখেতসকল গৈ সেইদিনাখনেই তেওঁলোকৰ পলিং ষ্টেচন পাব, হয়তো খোজকাঢ়ি যাব 2-4 ঘণ্টা, আৰু গৈ দেৰিকে পাব। সেইকাৰণে আমি মাজৰ দিনটো তেওঁলোকক এটা গেপ দিয়া গৈছে। এইখিনি আমাৰ থাকিলে যে আপোনালোকে ISBTত দেখিব ডিছপেচ চেণ্টাৰ আছে, ৰিচিপ্ট চেণ্টাৰ তাতেই আছে। আমাৰ ষ্ট্ৰং ৰুম ISBTতে হ'ব, আমাৰ কাউণ্টিঙো ISBTতে হ'ব। আমি 5-6 দিন আগৰ পৰা আমি ISBTৰ পৰা আমি আমাৰ অফিচ শিফ্ট কৰিম, আৰু তাতে আমি বহিম। হয়, মিডিয়া চেলো তাতে আমাৰ থাকিব পাৰিব, আপোনালোকৰ কাৰণেও তাত সুব্যৱস্থা কৰা আছে। এইখিনিতে মই ক'ব বিচাৰিছোঁ মিডিয়া চেলৰ কথা আহোঁতে, আপোনালোকে জানে যে মিডিয়া চেল এটা গঠন হৈছে, আমাৰ অৰুণাজ্যোতি বৰুৱা তাৰে ইনচাৰ্জ হৈছে। আৰু কাৰণ আমি আগতে এখন মিটিং পাতিছিলোঁ আপোনালোকৰ লগত, সেই মিডিয়া চেলত আপোনালোকে যি ইনফৰ্মেশ্যন